Hi guys, good morning once again. Welcome back to my YouTube channel. তো আজি গৈ আছো ডিব্ৰুগড় লাইফত ফাৰ্ষ্ট টাইম আজি ডিব্ৰুগড় গৈ আছো তো এতিয়া বাজি আছে 3:17 এতিয়া বাজিছে 3:17 2টা বজাতে উঠিছো পুৰা গা চা ধুই ঠাণ্ডা দিনত কাই গা ধুই নুধুই কাই হ'ব তো পুৰা ৰেডি সেডি হলো সকলো ৰেডি হল তো এতিয়া যাবলৈ দেৰি এতিয়া আছে আমাৰ ইয়াত মানে তেল ডিপুত গাড়ীখন আছে মানে ওচৰতে আছে তেল ডিপুটো তো গাড়ীখন আহক তাৰপিছত লগ পাই আছো আপোনাৰ লগত তো গাইস আমি এতিয়া গৈ আছো ৰেল ষ্টেচনলৈকে বেডিং পত্ৰ ইয়াত চব মানে কি কম ঠাণ্ডা তাতে মাস্ক মাৰি টেনশ্যন নাই তো ৰেল ষ্টেচনত লগ পাইছে বহুত ঠাণ্ডা বেছি কথা ক'ব নোৱাৰো বাই তো গাইস আহি পালো কামাখ্যা জংশন কি এটা মজা ৰাতিৰ মানে ৰাতি নাজাৰাটোৱে কি মজা বেলেগ দেই পুৰা আল্টিমেট নাজাৰা তো আজি আমি সকলোৱে ডিব্ৰুগড়লৈ যোৱাৰ যাত্ৰাৰে আহি পাইছোঁ কামাখ্যা জংশন তো ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব ট্ৰেইনেৰে ট্ৰেইন আছে 6টা বজাত কিন্তু কেইটা বজাত আহি পাই নাজানো আহি পালে নিশ্চয় জনাই দিম তো এতিয়ালৈ অলপমান ৰেষ্ট লৈছোঁ কিয়নো আহি পালোঁ জাষ্ট তো এক্সপিৰিয়েঞ্চ অলপ লাহে লাহে আহি আছে ফাৰ্ষ্ট টাইম ভ্লগ কৰিছোঁ পাব্লিকৰ মাজত নাজানো আৰু ৰিয়েকশ্যন কেনেকুৱা পাই আছোঁ আগলৈ আৰু ৰিয়েকশ্যন পাম তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ তো গাইস ই হৈছে মোৰ ভাগিন মোৰ বাইদেউৰ ল'ৰা আৰু এই হৈছে মাহীৰ ল'ৰা মোৰ ভাইটি হাই কৈ দিয়া হাই 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 ই হাঁহি নাচাকে ओ गाइस नज़ारा देखो यार कितना सुंदर सूरज निकलने वाला है उधर से तो गाइस এতিয়া আহি গ'লো ৰেল ষ্টেচনৰ ভিতৰলৈকে টিকেট সকলো কাটা হৈ গ'ল তো গাইস ট্ৰেইন আছিলে আমাৰ 6:44 কিন্তু আহি পাইছে 7টা বজাত কি কৰিম আৰু উপায়টো নাই তো গাইস ট্ৰেইনখনৰ লগত এটা ঘটনা হৈ গ'ল মানে কি হ'ল ৰেলৰ যোনটো মেইন ইঞ্জিনটো থাকে কিন্তু ইঞ্জিন বোলে বেয়া হ'ল তো এতিয়া নতুন এটা ইঞ্জিন চেঞ্জ কৰিব তাৰ বাবে অলপ ৰখিব লগা হ'ল এনেই বহুত লেট হৈ আছোঁ আৰু তাতে লেট সেইটো ইঞ্জিনৰ লগতে এই ইঞ্জিনটো লগাই দিব চাই থাকক কেনেকৈ লগাই অলপমান দেখুৱাইছোঁ বাৰু বহুত আজি ফাৰ্ষ্ট টাইম দেখিলোঁহে এনেকৈ ট্ৰেইনৰ যে ইঞ্জিন চেঞ্জ কৰে ফাৰ্ষ্ট টাইম দেখিলোঁ আগতে দেখাই নাছিলোঁ আৰু কিমান কষ্ট চাওকচোন আপোনালোকে কিমান কষ্ট A few moments later रुको जरा सबर करो তো গাইস আহি পালোঁ দিয়ক এনেকৈ লাহে লাহে ডিব্ৰুগড় ষ্টেচনলৈকে কিন্তু এইটো ডিব্ৰুগড় ষ্টেচন নহয় এইটো হৈছে তিনিচুকীয়া ষ্টেচন আমাৰ ট্ৰেইন আছিলে ডিব্ৰুগড়লৈকে কিন্তু ডিব্ৰুগড়লৈকে বোলে কালিহে যাব তো আমি তিনিচুকীয়াৰ পৰা আৰু নতুন গাড়ী ধৰিব লাগিব ফাইনেলি আহি পালোঁ ডিব্ৰুগড় এতিয়া আৰু যাবলৈ আছে ৰুমলৈকে ৰুম ঠিক কৰি দিছে ইয়াতে ভাত পানী খাই ল'লোঁ তো এতিয়া গৈ আছোঁ ৰুমলৈকে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে অহাকালি আকৌ এটা নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো এইখনেই হৈছে ডিব্ৰুগড় টাউন তো অকণমান দেখুৱালোঁ বাই বাই